নমস্কাৰ, মোৰ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল। ঠাণ্ডা বতৰ যিহেতু ইয়াতে বহি আছোঁ আৰু ৰ'দ খাই আছোঁ অকণমান। ভাত বনোৱাই নাই, অলপ ৰ'দ খাই লওঁ, তাৰপিছতে ভাতত লাগিমগৈ আৰু। আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। চাই যাব সকলোৱে মোৰ ব্লগটো শেষলৈকে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব দেই সকলোৱে। আপোনালোকে মৰম দিলেহে আৰু ভাল লাগিব মোৰো। এইটো হৈছে চুমচুমি। চুমচুমি বোৱা কেনেকুৱা চাইছে চুমচুমি বোৱা, কি খবৰ? বাই বাই, শুই থাক দেই। কাটা হ'লে এইটো হৈছে কলডিলৰ পকৰি, কোপ্তা বনাব। কোপ্তা নে কি কয় জানো। খাই কেনেকুৱা লাগিছে টেষ্ট কৰি চাওঁ। বঢ়িয়া লাগিছে। আজি এনেই কলডিলৰ আলুৰ লগত ভাজি বনাই খোৱা তেনেকুৱা খাইছোঁ, কিন্তু এনেকুৱা খোৱা নাই, আজি প্ৰথম খাইছোঁ, ভাল লাগিছে। আজি ৰাতিপুৱাৰ সাজত এয়া কাঠ আলু আৰু দালি দি আজি ৰাতিপুৱাৰ সাজটো খাম আৰু এনেদৰে। এয়া হৈ গ'ল কলডিলৰ কোপ্তা। দেখাত বাৰু ভালেই হৈছে, খাবলৈ নিশ্চয় ভাল হ'ব। খাই পেলাই জনাম বাৰু আপোনালোকক কেনেকুৱা লাগিছে। আৰু লগতে এইফালে বনি গ'ল, এইটো হৈছে দালি আৰু কাঠ আলু হৈ গ'ল। আৰু এইফালে ভাত পাতি দিছোঁ, হৈ যাব। এতিয়া ভাত খাবলৈ লৈছোঁ। এইটো যে কোপ্তাটো যে বিৰাট টেষ্টি হৈছে, আৰু লগতে কাঠ আলু দালি সেইটো খাই বৰ টেষ্টি লাগিছে। আজি একদম খানাটো মানে খাই বহুত ভাল লাগিছে। আজি একদম দুয়োটা বস্তু টেষ্টি হৈছে, মজা লাগিছে। তোমাক কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে? কথাই ক'ব নোৱাৰিম, ইমান ভাল লাগিছে। একদম খাই আছে আৰু। খাই লওঁ দেই, খাই পেলাই আপোনালোকক লগ পাই আছোঁ। ফুৰিবলৈ গৈ আছোঁ আমি আজি। ভাত পানী খাই কিমাননো আৰু ঘৰতে থাকিম, সেইটো কাৰণে গৈ আছোঁ। এইফালে আগে গৈ আছে, এইফালে চাই দিয়ে এবাৰ। একদম ঠাণ্ডা বতাহ মাৰিছে। একেখন চুৰ্ণি একেখন চুৱেটাৰ, ভিডিঅ'ত একেটাকে দেখি আছে। উপায় নাই, দুখীয়া মানুহ একেটাকে পিন্ধি থাকিব লাগিব। বাৰীত মানে এইখন বাৰীত মানে নতুনকৈ মানুহ এঘৰ থাকিব। ইয়াত বৌ আৰু বাইদেৱে মানে ঘৰ মুচি আছে, সেইটো কাৰণে বোলো চাবলৈ আহিছোঁ। আৰু ইয়াত তামোল পুলিবিলাক পানী নোহোৱাৰ কাৰণে গোটেই মৰি গ'ল এইবিলাক। ইয়াত ঘৰ বনাই আছে, নতুনকৈ বেৰ দিছে। সেইফালে কিবা লেট্ৰিন ঘৰ বনাব নেকি, কৰি আছে, চাবলৈ আহিছোঁ। হৈ গ'লচোন এটা ৰুম ন। নাচি দে অকণমান, তেতিয়াহে হ'বই আৰু এটা ৰুম মুচি। আপোনালোকক এবাৰ ভালকৈ দেখুৱাই দিওঁ। কৃষ্ণ, এয়া এইটো বাৰাণ্ডা ৰুম, এইটো পাকঘৰ বনাব চাগে, সেইকেইটা খোৱা ৰুম। এই 3টা ৰুম, বাৰাণ্ডাৰ লগত 4টা ৰুম। এইটো চাগে লেট্ৰিন বনাব। এয়া ইয়াত টেপ এটাও দি আছে দেই, পানীৰ সুবিধাৰ কাৰণে। ধুনীয়া, একদম ভালেই হ'ব। গোটেই একদম দেখুৱাই দিছোঁ এক পাক আপোনালোকক ইমানে দেখুৱালোঁ। কেনেকুৱা লাগিছে ক'ব। এইখিনিতে ভিডিঅ'টো সামৰি দিওঁ। বাই।